আমি লাইনের কাম হলে আমার ভোট কমিটির ম্যানেজার ব্যবহার করো। এটা নয় আমার ইউপিপিএল দলের মাননীয় সভাপতি তথা আমার বিপিআরের সিএম স্যার প্রমোদ বড় স্যারের আজির যে সমন্বয় পদযাত্রা এইটি উদ্বোধন কৰিবলৈ মই অনুৰোধ কৰিছোঁ। আমাৰ গোসাইগাঁও জিলাৰ আমাৰ দলৰ সভাপতি Domingo Bosumatarí Bahía, আমার গোসাইগাঁও আমার গভর্নর ধরম বসুমতারি বাহারিয়া ইউএন অতুল বসুমতারি বাহারিয়া আমার সাধারণ সম্পাদক রাজেন্দ্র বাহারিয়া প্রাক্তন বিধায়ক আমার দলের একজন জ্যেষ্ঠ হেমেন্দ্রনাথ চন্দ্র বাহারিয়া আমার দলের সাধারণ সম্পাদক তথা এডিসিএলের মাদক পক্ষে বাহারিয়া আমার বিপিসিএল দলের একজন উপস্থিত লগতে কুচবিহারের এমএলএ নরেন কুচবিহারী বাহারিয়া আমার যুবসভার কেন্দ্র কমিটির সাধারণ সম্পাদক নারায়ণ চন্দ্র বাহারিয়া আজি এই কার্যসূচির আমার কেন্দ্রীয় জিলা আর ব্লক কমিটি দলের আমার বিশ্ববিদ্যালয় সকল আমার প্রাক্তন ইউএন বর্তমান জেডের চেয়ারম্যান আর এডিসিএলের নাজিমাৰী ডাঙৰীয়া মই সকলোলৈ ধন্যবাদ জনাইছোঁ যে ইউপিপিএল দলৰ পৰা গোসাইগাঁও জিলা কমিটিয়ে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি এটা সমন্বয় এইটো চিৰজ যুগমীয়া কৰাৰ কাৰণে এটা সমন্বয়ৰ যাত্ৰা আজি গোসাইগাঁও টাউনত ওলাইছে। এই সভাত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই এই ৰেলীত মই আনন্দিত হৈছোঁ। বৰদলন অঞ্চলত বহুত দশক ধৰি বিভিন্ন অনিশ্চয়তা হিংসা আমাৰ মাজত জাতি জনগোষ্ঠীৰ মাজত এটা বিশ্বাস হেৰাই যোৱা এটা পৰিৱেশ আহিছিলে, এটা ভয়ভীতৰ এটা পৰিৱেশ আছিলে। সেই গোটেই পৰিৱেশটো সলনি হৈ পৰিৱৰ্তন হৈ আজি প্ৰায় 4 বছৰ 5 বছৰ বড়োলেণ্ডত স্থায়ী শান্তি আহিছে। এই শান্তিটো যুগমীয়া কৰিব লাগিব আৰু এই শান্তিৰ যি অংশীদাৰী আজি বড়োসকলৰ লগতে বঙালীসকল, মাইনৰিটিসকল, ৰাজবংশীসকল, আদিবাসীসকল, ৰাভাসকল, হাজংসকল, গাৰোসকল, এই অঞ্চলত বসবাস কৰা আমাৰ ক্ষত্ৰিয়সকল সকলো জনগোষ্ঠী একত্ৰিত হৈ অনাগত দিনত
শান্তিৰ এটা বিক্ৰিয়াৰ আমি সদায় আগৰ ফালে আমি লৈ যাব লাগিব। তেতিয়াহে আমাৰ সকলোৰে আশা আকাংক্ষা পূৰণ হ'ব। আমি ভাৰতীয় নাগৰিক হিচাপে সাংবিধানিক অধিকাৰ, সমমৰ্যাদা, সম অধিকাৰ সকলো জাতি জনগোষ্ঠীয়ে নিজৰ পৰিচয় অস্তিত্ব লৈ জীয়াই থাকিব বিচাৰে আৰু ইয়াৰ কাৰণে সকলো সংগ্ৰাম কৰি আহিছে। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত, ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সকলো নেতৃত্বত আমাৰ বিটিআৰ অঞ্চলৰ আমাৰ দলৰ, আমাৰ চৰকাৰৰ, আমাৰ দলৰ নেতাকৰ্মীসকলৰ এটা বলিষ্ঠ পদক্ষেপ আৰু অসম তথা বড়োলেণ্ডৰ বিভিন্ন জাতীয় সংগঠন, ধৰ্মীয় সংগঠন, সামাজিক সংগঠন সকলোৰ এটা ইতিবাচক চিন্তাৰ কাৰণে বড়োলেণ্ড আহিছে। আমি বিচাৰিছোঁ আহি থকা প্ৰজন্ম ভাল শিক্ষা গ্ৰহণ কৰিব পাৰে, আহি থকা প্ৰজন্ম নিজকে সংস্থাপন কৰিব পাৰে, আহি থকা প্ৰজন্ম অৰ্থনৈতিক দিশত আগবাঢ়ি যাব পাৰে আৰু আহি থকা সময়ত আমাৰ সকলোৰে ভাষা, সংস্কৃতি, ৰীতি নীতিবিলাক আমি জীয়াই ৰাখিব পাৰোঁ। এইকাৰণে বড়োলেণ্ডত আজি 26টা জনগোষ্ঠীৰ আমি ভিজন ডকুমেণ্ট তৈয়াৰ কৰিছোঁ। 26টা জনগোষ্ঠীৰ লোকনৃত্য, লোকগীতবিলাক আজি প্ৰিজাৰ্ভ কৰাৰ কাৰণে আমি কিছুমান কাম হাতত লৈছোঁ। সকলো জনগোষ্ঠীৰ ইতিহাস ৰচনা কৰাৰ কাৰণে কিছুমান পদক্ষেপ লোৱা হৈছে আৰু তেনেকুৱা বিভিন্ন ধৰ্মীয় অনুষ্ঠানবিলাক নিৰ্মাণ কৰা, বিভিন্ন সাংস্কৃতিক যিবিলাক দিন আছে সেইবিলাক চৰকাৰী কেন্দ্ৰৰ অনা আৰু এই সাংস্কৃতিক বিষয়বিলাক ইজনৰ নৱগোষ্ঠীয়ে জীয়াই ৰখাৰ কাৰণে বিভিন্ন পদক্ষেপ লোৱা। আজিৰ সময়ত আমাৰ UPPৰ নেতৃত্বত যি চৰকাৰ আছে এই কামবিলাক আমি কৰি আছোঁ। আমি ধন্যবাদ জনাওঁ ৰাজ্য চৰকাৰক এই 5 বছৰত আমাক সকলো সহায় কৰিছে, কিন্তু অনাগত দিনত এটা সুস্থ পৰিৱেশ সৃষ্টি কৰি লাগিব। অনাগত দিনত জনগোষ্ঠীৰ কিমান নাগৰিক আছে, 35 লাখ মানুহে শান্তি, সম্প্ৰীতি, নিৰাপত্তা, সমন্বয়, মৰম, স্নেহ আৰু বিশ্বাসেৰে আগুৱাই যাব পাৰে এনেকুৱা এটা পৰিৱেশ গঢ়িব লাগিব। মই আজি আমাৰ UPPৰ দলত ইমানখিনি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰাক্তন ছাত্ৰ নেতা, প্ৰাক্তন বিভিন্ন দায়িত্বত থকা যিসকল নেতাসকলে আমাৰ দলত যোগদান কৰিছে আৰু সামাজিক দায়িত্ব লৈ অহা ব্যক্তিসকল আজি আহিছে। মই সকলোকে অনুৰোধ কৰিছোঁ, যেনেকৈ আপুনি কোনোবা জাতীয় সংগঠনৰ, সামাজিক সংগঠনত থাকোঁতে নিজৰ জনগোষ্ঠীক মৰম কৰিছিল, নিজৰ জনগোষ্ঠীৰ কাৰণে ত্যাগ স্বীকাৰ কৰিছিল, কষ্ট কৰিছিল, ৰাজনীতিত আহি পুনৰ এই প্লেটফৰ্মটো ব্যৱহাৰ কৰি নিজৰ জাতি নিৰ্মাণৰ কাৰণে যাতে সকলো কাম কৰিব পাৰে, এই কথাখিনি লক্ষ্য ৰাখি সকলো আগুৱাই যাব মই আশা ৰাখিছোঁ। গতিকে গোসাইগাঁৱত বিশাল এটা ৰেলী আয়োজন কৰিছে। ইয়াৰ কাৰণে মই গোসাইগাঁও জিলা কমিটি, আমাৰ পাঁচটা ব্লক কমিটি সকলো নেতৃবৃন্দক মই ধন্যবাদ জনাইছোঁ আৰু এই ৰেলীটো মুকলি কৰা বুলি মই ঘোষণা কৰিছোঁ।
মিডিলত চলো লাস্টত এইটো আছে আৰু একটা গাড়ি চালাব আকৌ ভিডিঅ'টো ডিছকানেক্ট হ'ব
চাই চাই